মাঞ্জা বজাৰ প্ৰাংগণত মাঞ্জা বজাৰ কমিটিৰ বিশেষ সভা। পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমৰংহাঙক দিছপুৰৰ জনতা ভৱনত সাক্ষাৎ অসম পাৰ্বত্য ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালকে। পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্যই বিধ্বস্ত কৰিছে জনজীৱন। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চিতা দেৰনপি আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। মাঞ্জা বজাৰ প্ৰাংগণত মঙলবাৰে মাঞ্জা বজাৰ কমিটিৰ বিশেষ সভা এখন অনুষ্ঠিত হৈ যায়। মাঞ্জা বজাৰ প্ৰাংগণত মঙলবাৰে মাঞ্জা বজাৰ কমিটিৰ বিশেষ সভা অনুষ্ঠিত হৈ যায়। সভাত গ্ৰেটাৰ ডিফু বজাৰ সমিতিৰ সভাপতি বীৰেন ৰংপিয়ে অংশগ্ৰহণ কৰি চেম্বাৰ অফ কমাৰ্চ গঠনৰ সন্দৰ্ভত মতামত ব্যক্ত কৰে যে চেম্বাৰ্ছ অফ কমাৰ্চ প্ৰধান চহৰ বা নগৰতহে পাৰি। মাঞ্জাৰ দৰে সৰু চহৰৰ বজাৰ সমিতিৰ বাবে সেয়া সম্ভৱ নহয়। যদিও প্ৰয়োজন সাপেক্ষে বজাৰ সম্পৰ্কীয় সমস্যা বা ল'বলগীয়া প্ৰয়োজনীয় কাম কাজৰ বিষয়ে একেলগে বহি আলোচনা বিলোচনা কৰিব পাৰি। চেম্বাৰ অফ কমাৰ্চ গঠনৰ বিপক্ষে সকলো উপদেষ্টা মণ্ডলীৰো সহমত প্ৰদান কৰে। অসম পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুমৰংহাঙক গুৱাহাটীৰ জনতা ভৱনত মঙলবাৰে সাক্ষাৎ কৰে অসম পাৰ্বত্য উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালকে। পাৰ্বত্য মন্ত্ৰীৰে সাক্ষাতৰ সময়ত অসম পাৰ্বত্য উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ধনসিং লেখথেই এখন জয় সংথৰেৰে ৰংহাঙক আদৰণি জনায়। পৰিচালন সঞ্চালক লেখথেই উদ্যোগ নিগমটিৰ এতিয়ালৈকে যথেষ্ট উন্নতিৰ দিশে গতি লাভ কৰা বুলি জানিব দি ৰাজ্যৰ ভিতৰত লেখত ল'বলগীয়া এই উদ্যোগক ইয়াতকৈ আৰু উচ্চ শিখৰত উঠাই লৈ যোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় সহযোগ তথা সমৰ্থন আগবঢ়োৱাৰ বাবে মন্ত্ৰীগৰাকীক অনুৰোধ কৰে। উল্লেখ্য, এই সাক্ষাতৰ সময়ত দিছপুৰ সচিবালয়ৰ পাৰ্বত্য উন্নয়ন এলেকাৰ বিভাগীয় আয়ুক্ত ডক্টৰ আনোৱাৰ উদ্দিন চৌধুৰী, অতিৰিক্ত সচিব দুলাল চন্দ্ৰ দাস, উপসচিব আলোক কুমাৰ বৰা প্ৰমুখ্যে বিষয়া আমোলাসকলেও উপস্থিত থাকে। অৰুণ লেখথেৰ ৰিপৰ্ট, কাট নিউজ। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যই জ্বলা-কলা কৰিছে জনজীৱন। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যত জ্বলা-কলা কৰিছে জনজীৱন। শেহতীয়াকৈ দেশত পেট্ৰল ডিজেল তথা ৰন্ধন গেছৰ ঊৰ্ধ্বমুখী মূল্যই সম্পত্তি বিধ্বস্ত কৰিছে বিভিন্ন যান বাহনৰ চালক তথা স্বত্বাধিকাৰীক। হঠাতে ঊৰ্ধ্বমুখী হোৱা পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 79.58 টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত 71.55 টকা। সামগ্ৰীৰ মূল্য হ্ৰাস কৰা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ দিল্লী, দিছপুৰ, ডিফু শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনত বজাৰত সকলোতে কেৱল সামগ্ৰী জুই চাই দাম। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। Jubu Sports Restaurant, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dead to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant. For reservation, contact 9957381813 or 8638462619 or 8812998125.
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে চূড়ান্ত প্ৰশাসনলৈ পৰিণত ৰংখাং পৰিষদীয় সমষ্টিৰ বৰথল তেৰণ গাঁৱৰ জলসিঞ্চন ব্যৱস্থা বিগত 5 বছৰৰ আগৰে স্থাপন কৰা এই জলসিঞ্চন আজি কুপটি বিকল হৈ আছে যাৰ বাবে হাহাকাৰ হ'বলগীয়া হৈছে বৰথল কৃষক ৰাইজ হয় বিগত 5 বছৰৰ আগৰে পৰা বিকল হৈ পৰি আছে এই বৃহত্তৰ বৰথল গাঁৱৰ জলসিঞ্চন ব্যৱস্থা খেতিৰ ওপৰত নিৰ্ভৰশীল বৰথলৰ গাঁৱৰ ৰাইজে প্ৰতি বছৰে কাৰ্বি পৰিষদৰ শাসনৰ দৃষ্টিত চৰকাৰলৈ অপেক্ষা কৰে কিন্তু প্ৰতিবাৰে বিমুখ হ'বলগীয়া হয় বৰথলৰ কৃষক ৰাইজ ফলত সম্পূৰ্ণৰূপে খেতিৰ ওপৰত নিৰ্ভৰশীল কৃষক ৰাইজ বৰষুণৰ ওপৰতে নিৰ্ভৰশীল হয় আৰু খেতিত সেয়েহে আশাব্যঞ্জক ফলাফল লাভ নহয় তথাপি বৰথলৰ ৰাইজে আগ্ৰহেৰে বাট চাই ৰৈছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰলৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰতি থকা এক গভীৰ আস্থা বিজেপি চৰকাৰখনে পূৰ্ণ কৰিবনে মংগল ইংহিৰ ৰিপৰ্ট কাট নিউজ ডিফু উচ্চতৰ বালক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত মঙ্গলবাৰে সৰ্বশিক্ষাৰ অভিযান মিছনৰ উদ্যোগত অনুষ্ঠিত হৈ যায় ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া ইউনিফৰ্ম বিতৰণ অনুষ্ঠান সৰ্বশিক্ষা অভিযানৰ মিছনৰ উদ্যোগত আয়োজিত তথা ডিফু বালক উচ্চতৰ বিদ্যালয়ৰ অধ্যক্ষ বেঞ্জামিন টেৰাঙৰ পৌৰোহিত্যত দুখীয়া ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম বিতৰণী সভাত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে দিয়া ভাষণত কয় যে কাৰ্বি আংলঙৰ 3খন কলেজত সায়েন্স ষ্ট্ৰীম অৰ্থাৎ বিজ্ঞান শাখা শীঘ্ৰেই খোলা হ'ব গোটেইখিনি পুঁজি ইউনিফৰ্মৰ পুঁজি কাৰ্বি আংলঙৰ যিমানখিনি LPME স্কুল আছে সেই গোটেই LPME স্কুলত ল'ৰা ছোৱালীবিলাকে যাতে বিনামূলীয়া ইউনিফৰ্ম পায় তাৰ কাৰণে স্বচ্ছ ভাৰত মিছন জৰিয়তে সেইটো দিয়া হৈছে সেইটো SMC জৰিয়তে সেই ইউনিফৰ্মটো কিনিব লাগে সেই গোটেইখিনি পুঁজি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ SSA তৰফৰ পৰা যিটো নেকি EMA আৰু এতিয়াৰে পৰাই স্কুল কলেজসমূহত ডেস্ক বেঞ্চৰ ঠাইত দিয়া হ'ব ষ্টীলৰ ডেস্ক বেঞ্চ লগতে শিক্ষকসকলৰ উদ্দেশ্যও কয় যে জিলাখনৰ স্কুল কলেজসমূহত গুণগত শিক্ষাৰ বাবে শিক্ষকসকলে সৰ্বতো প্ৰকাৰে প্ৰচেষ্টা কৰি যাব লাগিব সন্মানীয় অতিথি হিচাপে সভাত অংশ লোৱা শিক্ষা বিভাগৰ সদস্য জগত সিং ইংটিয়ে কয় যে স্কুলত এজন ছাত্ৰ বা ছাত্ৰীৰ বাবে দুয়োকে ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰা হৈছে উল্লেখ্য যে এইবাৰ নতুনকৈ বিজ্ঞান শাখা খুলিবলগীয়া কলেজসমূহ হৈছে টংকামুকামৰ ৰাংচিনা কলেজ ডকমকাৰ থং নকবে কলেজ আৰু হৰিয়াজান ষ্টাৰ্ণ কলেজ আজিৰ এই ইউনিফৰ্ম বিতৰণী সভাত শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে মংগল ইংহিৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং হুজাই আৰু ডিমা হাছাওৰ এই 4খন জিলাত ৰাজ্যৰ ভিতৰত সৰ্বাধিক কুঁহিয়াৰ খেতি তথা গুড় উৎপাদন হয় জিলাকেইখনৰ পৰা উৎপাদিত গুড়ৰ ৰাজ্য ডিব্ৰুগড় শিৱসাগৰ তিনিচুকীয়া আদিকে ধৰি বিভিন্ন প্ৰান্তত গুড় বিক্ৰীৰ প্ৰধান বজাৰ কিন্তু এইসমূহ গুড়ক লৈ প্ৰতি বছৰে কিবা নহয় কিবা অজুহাতত গুড় কিনা বেচা বন্ধ হৈ অহাটো এটা নিত্য নৈমিত্যত নিয়মত পৰিণত হৈছে এইবাৰো শিৱসাগৰ জিলা প্ৰশাসনে লালি গুড় অৰ্থাৎ অনুপযোগী গুড় বুলি অভিযোগ কৰি যোৱা কেইবাদিনৰ আগতে দুখনকৈ গুড়ৰ ট্ৰাক জব্দ কৰে তাৰ পিছৰ পৰা বিশেষকৈ এই 4 সপ্তাহ ধৰি জিলা কেইখনৰ গুড় কাৰবাৰ বন্ধ পৰি আছে হাহাকাৰ হৈছে 4খন জিলাৰ কমেও লক্ষাধিক কুঁহিয়াৰৰ খেতিয়কসকল ইফালে কুঁহিয়াৰ খেতিয়কসকলৰ দুৰৱস্থালৈ চাই গুড় কৃষক সন্থাই মঙ্গলবাৰে দিনৰ 2 বজাত আয়োজিত কৰা হয় খেৰণী সাপ্তাহিক বজাৰত এক সংবাদ মেল তেতিয়াহ'লে ইয়াত মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব জীয়াই থকাৰ মুস্কিল হ'ব আমি চৰকাৰৰ ওচৰত দাবী কৰিছোঁ আমি খেতিয়ক মানুহ আমি সাধাৰণভাৱে খেতি কৰি পেলাই জীয়াই থকা মানুহ আমাক আন্দোলনত নামিবলৈ বাধ্য নকৰে যেন যেতিয়া মেমৰেণ্ডাম দিবলৈ গৈছোঁ তেখেতসকলে আমাক
কৈছিলে যে আমি 23 তাৰিখে চাৰিআলিত খেৰলি চাৰিআলিত পথ বন্ধ কৰাৰ আমি এটা ঘোষণা কৰিছিলোঁ তেখেতসকলে আমাক ক'লে যে আপোনালোকে পথ বন্ধ কৰিব নালাগে আমি চৰকাৰৰ ওচৰত আপোনালোকৰ বিষয়টো উপস্থাপন কৰি আছোঁ সেইকাৰণে আজি ইয়াত সভা অনুষ্ঠিত হৈছে এই সভা অনুষ্ঠিত কৰি পেলাই আমি এই পথ বন্ধ কাৰ্যসূচীটো উঠাই লৈছোঁ কিন্তু 24 তাৰিখে পুনৰ এই সম্পৰ্কত সভা অনুষ্ঠিত হ'ব আৰু তাৰ পিছত যদি চৰকাৰে কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে আমি আন্দোলনৰ অন্য ধৰণৰ শান্তিপূৰ্ণ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম কেৱল কুঁহিয়াৰ খেতিৰ উৎপাদনে ভালকৈ হয় আপোনালোকে এইটোও জানে চৰকাৰে ইয়াৰ আগতে কামপুৰত নগাঁও চেনিকল স্থাপন কৰিছিলে মাইলুত এটা চেনিকল স্থাপন কৰিছিলে আৰু তেতিয়াৰ প্ৰায় এই অঞ্চলৰ মানুহে কুঁহিয়াৰৰ খেতি আৰম্ভ কৰিছে কিন্তু কাৰ দুখত আমি নাজানো আমাৰ অনিচ্ছাকৃত সত্ত্বেও কামপুৰ চুগাৰ মিলটো যেতিয়া বন্ধ হৈ গ'ল নগাঁও মাইলু চুগাৰ মিলটো বন্ধ হৈ গ'ল তাৰপিছত ইয়াৰ কৃষকসকলে এই কুঁহিয়াৰক পেৰি পেলাই গুড় উৎপাদন কৰে আৰু এই গুড়ক বিভিন্ন মাৰ্কেটত ইয়াত বিক্ৰী কৰি পেলাই ইয়াৰ মানুহে জীৱন যাপন কৰি আহিছে এই গুড়ক লৈ বিভিন্ন সময়ত বিতৰ্ক হৈছে যিহেতু এই গুড়বিলাক গোলাঘাট যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া আদি জিলাবিলাকত ইয়াৰ যোগান ধৰা হয় তাত বিভিন্ন সময়ত বিভিন্ন সংগঠনে আৰক্ষী প্ৰশাসনে আমাৰ ইয়াৰ পৰা যোৱা গুড়ক লালি গুড় বুলি নামাকৰণ কৰি পেলাই তেওঁলোকে ধৰে আৰু বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰে যেতিয়াই ব্যৱসায়ীৰ গুড় ধৰা পৰে তেতিয়াই ব্যৱসায়ীসকলে আহি পেলাই আমাৰ গুড় বজাৰ বন্ধ কৰে নাইবা গুড়ৰ মূল্য একেবাৰে কমাই দিয়ে তেনে এটা পৰিস্থিতি কেইবা বছৰ ধৰি ৰাইজে ভোগ কৰি আহিছে এনেকুৱা সমস্যা আগতে হৈছিলে আগত যেতিয়া সমস্যা হৈছিলে তেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ডাঙৰীয়াৰ ওচৰত আমাৰ গুড় ফাৰ্মাৰ্ছ এছ'চিয়েশ্যন গৈছিল তেখেতক গোটেই সমস্যাখিনি অৱগত কৰা হৈছিলে সেই সমস্যা অৱগত কৰাৰ পিছত তেখেতে সমগ্ৰ অসমৰ জিলা উপযুক্ত আৰু আৰক্ষী অধীক্ষকসকললৈ এটা নিৰ্দেশনা জাৰি কৰিছিলে মুখ্য সচিবৰ জৰিয়তে যে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও আৰু হোজাইত উৎপাদিত যি গুড় এই গুড় সৰবৰাহত কোনো বাধা দিব নালাগে যদি কোনোবাই বাধা দিয়ে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি তেওঁলোকে নিৰ্দেশ দিছিলে সেই নিৰ্দেশ মৰ্মে ইমান দিনে চলি আছিলে সংবাদ মেলত কৃষক সন্থাৰ ক্ৰমে সভাপতি শান্তি শৰ্মা উপসভাপতি চাৰ্চিং ইংলেণ্ড সম্পাদক ৰামজী প্ৰসাদ বৰা প্ৰমুখ্যে উপদেষ্টা বলৰাম থাপা লগতে কাৰ্বি আংলং হিন্দীভাষী সন্থা কাৰ্বি আংলং বঙালী সন্থা তথা অখিল অসম ভোজপুৰী পৰিষদৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে সংবাদ মেলত গুড় কৃষক সন্থাৰ উপদেষ্টা বলৰাম থাপাই কয় যে পূৰ্ব কংগ্ৰেছ চৰকাৰে কুঁহিয়াৰ খেতিয়কসকলক কোনো অসুবিধা নিদিয়াৰ দৰে বিজেপি দলেও কুঁহিয়াৰ খেতিয়কসকলৰ সমস্যা সমাধানৰ বাবে নিৰ্বাচনী হস্তাহাৰতো প্ৰকাশ কৰা হয় বুলি সদৰি কৰি সেইমতে ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল আৰু জিলাত তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰক কাম কৰি যোৱাৰ আহ্বান কৰে লগতে ইয়াৰ প্ৰতিবাদত কৃষক সমাজক ৰাজপথত ওলাই আহিবলৈ বাধ্য নকৰিবলৈ আহ্বান কৰে গুড় কৃষক সন্থাই খেৰণীৰ পৰা বীৰেন ইংঘে ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ